হাই গাইছ, কি খবৰ আপোনালোকৰ? এয়া আমাৰ বেমাৰীৰ হাতত দুখ পাই কিনে একদম হাত চাত থাকি থৈ দিছে আৰু এয়া মই এনেই অকণমান তাৰ লগত যুঁজিছিলোঁ বাৰু। বহুত শান্ত আমাৰ। আৰু এয়া আজি আমাৰ গৰুটোৱে পোৱালি এটা দিলে আৰু মোৰ যে পোৱালি দিলে বহুত বেছি ভাল লাগে কাৰণ ফেবোৰ খাবলৈ পাওঁ যে এইটো মোৰ একদম ফেভৰেট বস্তু হয়। তাৰপিছত এয়া মাহত বজাৰৰ পৰা আহিলে চাওকচোন মাৰ অৱস্থাটো। হায়াকক দিব লাগিব না। আলুৰ বস্তা লৈ থাকালৈকে নহ'ব দে। গৰুৰ পেহু ছাগালে খাইছে। भगवान तेरी लीला अपरंपार है। আৰু এয়া বস্তুখিনি ঘৰ আহি পোৱাৰ লগে লগে মই হামলা আৰম্ভ কৰি দিলোঁ। আৰু এয়া 2 মিনিটতে মোৰ ৰেডি হৈ গ'ল আনাৰস আৰু আম। আৰু এয়া বাক খুৱাই দিলোঁ, তাই যিহেতু খাব নোৱাৰে হাতে। আৰু এয়া মোৰ বয়ফ্ৰেণ্ডলে এটা চাৰ্ট অৰ্ডাৰ দিছিল আৰু এয়া আহি পালে বুলি ভাবিছে নেকি, নাভাবিব এইটো বেলেগৰ হয়। পিছে মই পাৰ্চেলটো ৰিচিভ কৰিলোঁ। বাকী যি নহওক চাৰ্টটো পিছে বহুত বেছি ভাল লাগিল।